Hey guys, welcome back to my YouTube channel. So বৰ্তমান আছো মই এই জেগাত আপোনালোকে চাব পাৰে জেগাটো ইয়াৰ পৰা মানে চিলাপথাৰ যোৱা ৰাস্তাত আছো মই বৰ্তমান আৰু আজি মই গৈ আছো জোনাই আপোনালোকে চাব পাৰে জোনাইতো এনে কাম নহয় আৰু এনে গৈ আছো মই আৰু জোনাইৰ পৰা ইফালে কিবালে ঘূৰি মেলা চেলা চাই কিনে আমি গুৱাহাটী ডিঙপুৰ আপোনালোকে চাব পাৰে এই যে UK007 ৰাইডাৰ আৰু ইফালৰ পৰা চিলাপথাৰ যাব আজি বতৰটো অলপ ভাল হৈছে বুলি ওলাইছো মই এতিয়া জোনাই যাবৰ কাৰণে আৰু বতৰটো ইমান বেয়া আছিল আপোনালোকে হয়তো গম পাই চাগে আজি 5-6 দিন হৈ গ'ল বতৰটো একেবাৰে বেয়া মানে বৰষুণ দি আৰু এতিয়া অলপ ৰ'দটো দি আছে আৰু মাজত মই ৰেকৰ্ডিং কৰিব নাপাম চাগে আৰু মই একেবাৰে জোনাইতে লগ পাম আপোনালোকে তাতে লগ পাম আপোনালোকক ভিডিঅ'টো চাই থাকক গাইজ বৰ্তমান আছো মই এই লিখাবালিত মই ভাবিছিলোঁ মানে একেবাৰে জোনাই যাম কিন্তু লগৰীয়াবিলাক ইয়াত আহিলে মানে সেইকাৰণে ইহঁতক লগ কৰিব আহিলোঁ আৰু বৰ্তমান আছে আমাৰ লগৰীয়াবিলাক সিহঁতৰ কামাণ্ড মানে আজিৰ ট্ৰেইনিং আছিলে ট্ৰেইনিং নহয় আৰু সিহঁতৰ আজি ৰানিং আছিলে ৰানিংটো আৰু সিহঁতে কৰিলে আৰু চ' গাঁৱৰ লগৰীয়াবিলাক আছিলে মানে ইয়াত আমি মই লগ কৰিব আহিছোঁ আজি ট্ৰেইনিং আছিলে কামাণ্ড কেনেকুৱা হ'ল ট্ৰেইনিংটো একদম মস্ত হৈছে আৰু দুজন আছিলে গাঁৱৰ পৰা আহিছিলে ট্ৰেইনিং দিবৰ কাৰণে লেখাবালি আপোনালোকে চাব পাৰে কেনেকুৱা হ'ল মোৰ বৰ্তমান চকুৰ কাৰণে ওলাবলগীয়া হ'ল মানে লগৰীয়াত মানে কি হ'ল মানে আই টেষ্ট কৰাৰ মানে কিবাতে ওলাই দিলে মানে সিহঁত তাৰমানে এইটো এটা লগৰীয়াক তাৰ মানে চকুত অলপ কিবা আছে বুলি মানে সেইকাৰণে ওলাই দিলে আপোনালোকে এতিয়া উপায় নাই কি কৰিব না এনেকৈ আৰু নেক্সট টাইম ট্ৰাই কৰি থাকিবি আৰু চকুটো অলপ ভাল কৰিবি বুজিলি অঁ আৰু ইয়াতে এই কামাণ্ড হৈ গ'ল আৰু মই এই জেগাত আছোঁ মানে আজি তাৰিখটো কিমান তাৰিখ আজি 6 নে 7 তাৰিখ আৰু আজি মই গৈ আছোঁ মালিনী থান এনেই তাত মানে মেলা হৈ আছে আৰু তাৰ মেলাটো মানে কেনেকৈ কি কৰি আছে আপোনালোকে অলপ দেখাই দিম তাৰ দৃশ্যবিলাক আৰু আমি তিনিজন আছোঁ ইয়াৰ পৰা গৈ আছোঁ আমি তিনিজন আপোনালোকে ভিডিঅ'টো চাই থাকক চ' গাইজ ফাইনেলি মই এতিয়া আহি পালোঁ আমি তিনিজন এতিয়া আপোনালোকে চাব পাৰে এতিয়া পুৰা ইয়াত কাম চলি আছে মেলাৰ মানে আৰু মেলাটো মালিনী থান ইয়াত এইটো চাব পাৰে মালিনী থানৰ দৃশ্য বৰ্তমান ইয়াত আহি পালোঁ আমি আৰু ৰামনৱমী মেলা ইয়াত হৈ আছে আপোনালোকে চাব পাৰে এই ইয়াৰ পৰা এতিয়া কাম চলি আছে গেট হৈ আছে ইয়াৰ পৰা গুচি যাম মই এতিয়া আপোনালোকে দেখাই চব কেনেকৈ কি হৈ আছে চব গোটেইখিনি দেখাই আছোঁ আমাৰ লগত ইয়াৰ পৰা এণ্ট্ৰি হোৱা জেগাটো এইটো হয় আচলতে আৰু এতিয়া ইয়াৰ পৰা আমি গৈ আছোঁ কাম চলি আছে আৰু বেছি দিন নাই আৰু হ'লেও এতিয়ালৈকে কাম কিবা একো হোৱা নাই অলপ 50% হৈ গ'ল এতিয়া 50% বাকী আছে আৰু আজি মানে অলপতো ৰ'দটো দিয়া নাই কাৰণে সেইকাৰণে ইয়াত পুৰা পানী হৈ গৈ আছে আজি 7 তাৰিখ মেলা হয় কিন্তু ইয়াত 9 তাৰিখ পৰা ষ্টাৰ্ট হৈ আছে এতিয়ালৈকে কামটো একো হোৱা নাই অলপ চলপ হৈ গ'ল আৰু কিন্তু ইমান হোৱা নাই হ'লেও আপোনালোকে চাব পাৰে এতিয়া কেতিয়া হৈ পাৰিব সিহঁতে জানে আৰু একচুৱেলি মেইন কথাটো মোক ডাউট লাগি আছিলে ইয়াত মেলা হ'ব নে নহ'ব কিন্তু এতিয়া গম পাইছোঁ ইয়াত মেলা একেবাৰে একদম কনফাৰ্ম আৰু হ'বই আৰু আপোনালোকে চাব পাৰে ইয়াত পুৰা কাম চলি আছে এইটো বৰষুণ দিয়া নাই বুলি অলপ ভালে আছে আপোনালোকে চাব পাৰে ভালে আছে কিন্তু যেতিয়া বৰষুণ দিলে মানে ইয়াত ৰাস্তাটো একেবাৰে খতম হৈ যাব আপোনালোকে চাব পাৰে ইয়াত পুৰা কাম চলি আছে পুৰা আপোনালোকে চাব পাৰে এইটো ইয়াত মই উঠিম আহি কিনে ইয়াত উঠিম আৰু এইটো ইয়াত উঠিম মই এইটো আছে কিন্তু এইটো সৰু বাচ্চাৰ কাৰণে হ'ব লাগে সেইকাৰণে ইয়াততো উঠিবলৈ অলপ লাজ হৈ যায় আৰু এই জেগাত এইটো আপোনালোকে চাব ইয়াত একেবাৰে উঠিম আগতে আমি উঠিছিলোঁ কিন্তু ভাল লাগে আৰু এইটো ইয়াততো 100% উঠিম আৰু আপোনালোকে চাব পাৰে ইয়াত হৈ আছে নতুন বস্তুবিলাক আৰু কি ইমান নাজানো বাৰু কিন্তু এইটো সৰু বাচ্চাৰ কাৰণে বাইক এনে ঘূৰিব আৰু এইবিলাকে আৰু আপোনালোকে চাব পাৰে আপোনালোকে নিশ্চয় আহিব লগ কৰিম ইমান ফেচিলিটিজ নাই খেলা জেগাটো অলপ ডাঙৰ মানুহৰ কাৰণে একটা আৰু দুইটা আৰু তিনিটাই হ'ব লাগে এইটো আৰু বাচ্চাৰ কাৰণে আছে তাত আপোনালোকে চাব পাৰে এইটো আছে ইয়াত আপোনালোকে পৃথিৱী নে কি কয় বুলি ইয়াত এনেকৈ ঘূৰে আৰু ইয়াত আপোনালোকে চাব পাৰে বিন্দাছকে একদম বঢ়িয়াকে আৰু এইটো তিনিটাত গাৰাণ্টি উঠিম মই আৰু এইটো আগতে উঠা নাই কিন্তু এইবাৰ মই একদম টেষ্ট কৰি চাম মানে ইয়াত কেনেকৈ লাগে আৰু ইয়াত উঠিছোঁ আগতে আৰু তাত বি উঠিছোঁ এতিয়া বৰ্তমান কাম চলি আছে ইয়াত কমপ্লিট হোৱা নাই আজি তাৰিখটো হ'ল 5 আজিৰ কিমান তাৰিখ 7 তাৰিখ হয় আজিৰ দিন আছে 8-9 দুই দিন আছেতো 2 দিন আছে আৰু 2 দিন আছে ইয়াত আপোনালোকে চাব পাৰে এতিয়ালৈকে কামটো কমপ্লিট হোৱা নাই আৰু কাম চলি আছে ৰাত দিন কৰি কিনে সিহঁতে এডজাষ্ট কৰি আছে আৰু আপোনালোকে আহিব আৰু লগ কৰিম ইয়াতে আপোনালোকে চবৰ লগত লগ কৰিম দেই আহিব যেনেকৈ হ'লেও আৰু এইটো বাচ্চাৰ কাৰণে ইয়াত পানী থৈ দিয়ে সিহঁতে ভৰ্তি কৰি কিনে থৈ দিয়ে আৰু ইয়াত কিবা কিবি থৈ দিয়ে আৰু বাচ্চাৰ কাৰণে খেলিবৰ কাৰণে ইয়াত কি হ'ব মদ কা কোৱা হা নেকি
ইয়াত মদ কা কুঁৱা হ'ব চাগে ইয়াত কাম ষ্টাৰ্ট হৈ আছে বাৰু আৰু ইয়াত ট্ৰেইনৰ হয় আপোনালোকে বাচ্চাৰ কাৰণে এইটো হয় আৰু ইয়াত আপোনালোকে চাব পাৰে পুৰা ৰানিং তো ইয়ে আৰু এইটো আপোনালোকে চাব পাৰে থাৰ সৰু থাৰ এইটো সৰু থাৰ অ' দাদা হৌ কেতিয়াৰ পৰা এইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হয় আজকে হবে না परसों दिन 9 तारीख है ना 10 तारीख से 9 तारीख से ना यार 9 तारीख पर स्टार्ट হ'ব बोले আৰু 3 दिन হ'ব 9 10 11 तारिখে শেষ হ'ব নেকি তেনেকা যেন পাই আছো মেইনটো 10 তাৰিখে হ'বলা এতিয়া মেইনটো 10 তাৰিখ আপোনালোকে আহিব মই বি 10 তাৰিখে আহিম আৰু তো গাইছ এতিয়া বতৰটো অলপ বেয়া হৈ আছে এতিয়া আমি ইয়াৰ পৰা ওলাই আছো ইয়াৰ পৰা গৈ কিনে আমি ডিমুত থাকিম চাগে আজি আৰু আজিৰ দিনতো ডিমুত থাকিম আৰু আজি কালি যাম নেকি মই জনাই আপোনালোকে চাব পাৰে ইয়াত সো গাইছ আজিৰ ভিডিঅ'টো ইয়াতে আমি শেষ কৰিম কাৰণ এতিয়া সন্ধিয়া হৈ গ'ল এতিয়া ভিডিঅ' বনাব নোৱাৰিম চাগে আৰু সেইকাৰণে এতিয়া ইয়াৰ পৰা গৈ আছোঁ আপোনালোকে চাব পাৰে এইটো দৃশ্যবিলাক আৰু ইয়াৰ পৰা আমি ঘৰত মানে নহয় ডিমু যাম আৰু ইয়াৰ পৰা আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম আৰু নেক্সট ভিডিঅ' আহি আছে চাই থাকক